6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰিব নোৱাৰে উইদাউট কনকাৰেন্স অফ বিটিআৰ কাৰ্বি আলং এণ্ড ডিমা হাছাও ই এক সংবিধান প্ৰদত্ত অধিকাৰ সংবিধানে তাক অধিকাৰ দিছে যদি বিটিআৰ একৰ্ড পঢ়ে আপোনালোকে সংবিধানৰ 6 শিডিউল পঢ়ে they have been conferred legislative rights also without their consent আমি আইন আনিব নোৱাৰো তেওঁলোকে আমাক অনুৰোধ কৰিব লাগিব অগত্যা তেওঁলোকে নিজে আইন প্ৰণয়ন কৰি ৰাজ্যপালৰ অনুমোদন লব মই মহোদয় মই খালি ইয়াত এটা কথা এড কৰিব বিচাৰিছো কথাটো হল আৰ্টিকেল 13 ত কোৱা হৈছে কাস্টমাৰী ল দিব লাগে কিন্তু 25 26 এইবিলাকতো মানি থকা হোৱা নাই মই কৈ আছো আপুনি আহি থাকক হ'ব পিছত অধ্যক্ষ মহোদয় 6 শিডিউল এৰিয়া মই আশা কৰো যে আমাৰ সদনে এই বিলখন পাছ কৰাৰ লগে লগে অনুৰূপ আইন এখন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কাৰ্বি আলং কাউন্সিল আৰু ডিমা হাছাও কাউন্সিলেও নিশ্চয় তেওঁলোকেও পাছ কৰিব যাতে তেওঁলোকেও এই সদনে দেখুৱা ৰাস্তা দি আগবাঢ়িব পাৰে but we cannot impose এই সদনে জনজাতীয় লোকসকলৰ কাষ্টমাৰী ল প্ৰাচীন কালৰ পৰা চলি আছে 5000 বছৰৰ পৰা 4000 বছৰৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা দিনৰ পৰা প্ৰবাহমান এটা ধাৰা আজি ট্ৰাইবেল লোকক আমি আইনৰ জৰিয়তে শিকোৱাৰ প্ৰয়োজন নাই জনজাতীয় লোকসকলে নিজস্ব ধৰণে তেওঁলোকৰ চিন্তা চৰ্চাৰে আগবাঢ়িছে তাতো পলিগেমি নাই আজি জনজাতীয় লোকসকলৰ মাজত পলিগেমি অসমত মই যদি কওঁ নাই বুলি তাক অতুক্তি কৰা নহয় আমি তেওঁলোকক সদনে জনজাতীয় লোকৰ সেন্সিটিভিটি আমি যে ৰেসপেক্ট কৰো এই সদনে তাক বাৰে বাৰে মেছেজ দিয়াৰ প্ৰয়োজন আছে কাৰণ তেওঁলোকৰ ভূমি তেওঁলোকৰ সংস্কৃতিৰ ওপৰত আজি আমি আমাৰ দপদপনি বঢ়াইছো যেতিয়ালৈকে জনজাতীয় লোকসকলৰ